নমস্কাৰ, মই দীপক বৰদলৈ, কঠিয়াতলী আঞ্চলিক যুৱ সংঘৰ সাধাৰণ সম্পাদক। আপোনালোকে জ্ঞাত যে যিহেতু নেকি আমি কঠিয়াতলী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু কঠিয়াতলী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ফুটবল প্ৰাইজ মানি কাপ অনুষ্ঠিত কৰি আছোঁ। যোৱাকালি আমাৰ যি ছেমি ফাইনেল দ্বিতীয়টো খেল আছিলে, দ্বিতীয়টো খেলত ইতিমধ্যে আপোনালোকে জ্ঞাত যে কঠিয়াতলী যি FC সেই দলটি কোৱালিফাই হৈছে ফৰ দ্য ফাইনেল। গতিকে আমি আজি এটা শনিবাৰ দিনাখনে আমি ফাইনেল মেচটো ৰখাইছিলোঁ। গতিকে আজি বিশেষ কাৰণত আমি এই খেলটি আমি পষ্টপন কৰিব লগা হ'ল। আজিৰ যিটো খেলটো ফাইনেল মেচ হ'বলৈ গৈ আছিলে ফুটবল, এইটো আমি অহা সোমবাৰে 17 নৱেম্বৰ তাৰিখে আমি চূড়ান্ত খেলটো আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। গতিকে সমূহ কঠিয়াতলীবাসী ৰাইজক মোৰ এটাই অনুৰোধ যে অন্ততঃ আজি নহয়, অহা সোমবাৰে সকলোৱে দলে বলে আহি যাতে খেলটি উপভোগ কৰে। অহা সোমবাৰে যি আমাৰ ফাইনেল মেচ হ'বলৈ গৈ আছে ফুটবল প্ৰাইজ মানি কাপৰ, তাত কঠিয়াতলী আঞ্চলিক FC বনাম ব্ৰহ্মপুৰ FC। গতিকে দুয়োটা দলৰ আকৰ্ষণীয় খেল আপোনালোকে উপভোগ কৰিবলৈ পাৰিব। গতিকে অহা সোমবাৰে 17 নৱেম্বৰ তাৰিখে 2 বজালৈকে সকলো কঠিয়াতলীবাসী ৰাইজক দলে বলে আহি খেলটি উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।